তহঁতি যে ভাবিছ আমি বৰ এজনী নহয় বুলি, যে ভাবিছ আমি বৰ এজনী নহয় বুলি, আৰু তহঁতিয়ে ঘৰখন চলাইছ কিমান তহঁতৰ সৎমান, আকৌ তহঁতি কেনেকৈ গৃহস্থ তহঁতক যদি কোনোবাই কেনেকৈ চলাইছে বুলি কয়, ঐ যদি কোনোবাই ঘৰখন কেনেকৈ চলাই বুলি কয়, কেনেকৈ তহঁতি ঘৰ চলাইছ ৰাইজে সকলোৱে দেখিছে, আৰু কিনো কবলৈ বাকী এই বিহু আজি আহিলে, এই বহাগৰ বিহুখন, এই আজি পাঁচ বিহুখন আহিছে ঘৰত, সেইখন বিহুতে বিহু কৰিবলৈ আহিছো তোৰ ঘৰত মালুং আমি। তই যে ভাবিছ মই বৰ এজনী, তই যে ভাবিছ মই বৰ এজনী মানে বদুম চা ছোৱালী বুলি, তই বদুম চা বদুম চা ছোৱালী, আমাৰ টেঙা পানী লৈ আনিলো, বদুম চা ছোৱালী টেঙা পানী লৈ আনিলো, টেঙা পানী চিঙি গাঁৱত তই থাকিব লাগিব। আৰু সেনেকৈ হব লাগিব, সেনেকৈ হব লাগিব। এতিয়া ভনীজনীয়ে বনচাৰ পৰা আহি পেলাই ভনীজনীয়ে বনচাৰ পৰা আহি পেলাই সি চিন্তা কৰিছে মই ঘৰখন কেনেকৈ চলাব লাগিব বুলি, আৰু এতিয়া আহি মেলি সি চব গম পাইছে ঘৰখন কেনেকৈ চলাব লাগিব বুলি। মই এৰিব নোৱাৰো, তাৰ ঘৰৰ পৰা মই বিয়ক লৈ যাম। নেৰুঙৈ নেৰুঙৈ বহাগৰ বিহুখন, নেৰুঙৈ নেৰুঙৈ বহাগৰ বিহুখন, বিয়ক বিয়নীয়ক নেৰুঙৈ হাদৰি বিহুৱে মাৰিমে আমি। নেৰুঙৈ নেৰুঙৈ আমাৰ সমনীয়া, নেৰুঙৈ নেৰুঙৈ আমাৰ সমনীয়া, এৰিলে পাবলৈ নাই সমান এৰিলে। তই যে ভাবিছ মই বৰ এজনী, মোতকৈ আৰু বৰ এজনী নাই, তাৰমানে তোতকৈ 12জনী আমি চাইনো থৈ আহিছো, তই বৰ এজনী হলি, তই যি
ভাবিলেও আমিনো নেভাবো তই যি ভাবিলেও আমি নেভাবো তোৰ কথা নলং মই সমান তই জয় সমান চকুৱে তয়ো মোক চালেও চকুৱে তয়ো মোক চালেও মই যদি নেচাং কোনে কি কব সাদৰি মই নেচাংটো কি কব তাৰ চেহেৰা দেখি মই পালো সি মোক কেনেকৈ মৰমবোৰ